সাবস্ক্ৰাইব কৰক ঋতুপন শইকীয়া চেনেলটো এনে ধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ বেল আইকনটো ক্লিক কৰক ধন্যবাদ কি কৰি আছ কোন পিটো ক'ত যা চাই লিবা ভাতকেইটা খাবলৈ মন খালো এতিয়া কেপ এটা খাবলৈ খুব মন গৈছে ঐ শুনচোন তোলৈ কথা এটা আছিল বহিয়া বহিয়া কি কথা কচোন বাৰু তোৰ বিয়া বাৰ কথা ভাবিছনে নাই ভাবা তোৰ লগৰ ল'ৰা সকলোৱে ভাবিলে তই নাপাত নেকি নে বৰলা হৈ থাকিবি দেউতাক মই কথাটো কৈছো জানো কি কয় হ'ব দে মই এতিয়া যাওঁ ময়ো যাওঁ দেউতা ক'ত আছ তুমি দেউতা তোমাক মাতি আছো তুমি শুনা নাই নেকি দেউতা মোৰ কথাটো কি ভাবিলে কোনটো কথা এই যে বিয়া কথাটো সেইটো কথা মমাৰ লগত কথা পাতিছিলো কি এই ফটো এখন দি গৈছে টেবুলত আছে চাহ পচন্দ হলে কবি মোক কবি কি মামাই ফটো দি থৈ গৈছে তাত টেবুলত আছে চাহ এটা দেউতা দেউতা মই এজনী ছোৱালীকে বিয়া পাতিম দেউতা ছোৱালী পচন্দ হৈছে নেকি দেউতা তেতিয়াহ'লে মই তালৈ ফোন কৰিম দেউতা ক'লে তই ছোৱালী চাই আহিবি কাইলৈ ছোৱালী চাবলৈ যাম তুমি হবা কয় না মই হম আজি ছোৱালী চাবলৈ যোৱা কথা আছে মেমাকে ফোন এটা কৰি মাতো নি মাতিয়ে দিওঁ হেল্ল' মেমা ক'ত আছ হেৰি ন সহায় এটা কৰিব পাৰিবি নেকি আজি মানে মই ছোৱালী চাবলৈ যোৱা কথা আছে তই মোৰ লগত যাব লাগে মানে এই 10টা বজাত আহি যাবি হ'ব আহিবি কিন্তু হ'ব আহি যাবি I'm coming, baby. I'm coming. কম্পিউটাৰ ঐ আকৌ মেমে পালেহি আহি পাইছো হেল্ল' লবাইখন ৰাজদূত ফোন কৰিছে এই দাদা আছে বয়া এই জলদি যাব লাগে মেমে কি ইমান লাহে লাহে মোৰ ৰাজদূতখন চলাইছে ভিতৰত চলা না দেৰি হ'ব কেতিয়া মই এখন গৰু নচলা কি চলাবলৈ পাইছ বুলি এখন বাইক দেই বেলেগে এখন নাপাই আছো হয় নেকি মেমে সেইটো গাত মেমে ক'ত গলি ৰাজদূতখন উঠাইহি এতিয়া মই মৰিম মেমে কম্পিউটাৰ তই আছনে আছো তই কি কৰিছ ৰাজদূতখন উঠাই দেই মই এতিয়া মৰিম গৈছো কম্পিউটাৰ কোনে দেখাব যে কম্পিউটাৰ তই আছনে কম্পিউটাৰ তই ভালে আছ ছোৱালী চাবলৈ যাওঁ পাইছ ডেকা বয়সতে তই মোক কঁকাল খালি এতিয়া মই বিয়া কেনেকে পাতিম মই ছোৱালী চাবলৈ ডাঙৰ যাব লাগিব তই যিখন ৰাজদূত কিনিলি সেইখন বেংক মাৰিলো নহও কি কিনিলি বা এখন এখন এনেই দেউতা এখন আগতে চলাইছিলে শংকৰ দিলা মই তাইক আনিলো আজি একো নহয় হয় নেকি এই ছোৱালী চোৱা ধান্দাত মই কলিজাখন খালি হ'ব তোৰ তাত ভালদৰে খুৱাই দিম নহয় তই কেলে ইমান টেনচন লৈছ কিন্তু ভালদৰে এপেট খুৱাব লাগিব কিন্তু শহুবাক কবি হাঁহ এটা মাৰিবলৈ তই কিন্তু নাখাওঁ বুলি নকবি আকৌ মই খাইহে আহিম আকৌ কেবি খাৱ নেকি আছে যদি দে সোনকালে যাব লাগে খাই বৈ আৰু
ছোৱালী চাব লাগে ভনীয়ে চনীয়ে আছে যদি মোক আৰু কিবা এটা কৰি দিবি আৰু হ'ব তই আৰু টেনশ্যন নলবি মোৰখন আগ ধৰি হ'লবল দেচোন সেয়ে তোৰখনৰ লগতে মোৰখন একেলগে পাতিব লাগিব এতিয়া ব'ল মোৰখন ভাল উঠাব কম্পিউটাৰ অঁ তোক সহকত দেখিলে এনেকে কেনেকে কি ক'ব বাৰু কেনেকে এইটো নতুন ষ্টাইলৰ নিউ ষ্টাইল একো নহয় বৈ হয় নেকি অঁ বৈ নেকি বৈ এবাৰ কিন্তু ভালত ওলাবি দেই ৰাতটো নেপেলাবি আকৌ কম্পিউটাৰ এইফালে আছোন ছোৱালী পচন্দ হ'ল না নক'ব দাদা কি হ'ল এই মানে অঁ এতিয়া মই এখন ক'ত থ'ম ষ্টেণ্ডো নাই নহয় কিবা এটা দে আহিব হয় দেই ৰাজখন দেখিলে দিব না ৰ'ব আইঅ দেহি ৰখিছে কিয় কবি লাজ লাগিছে যাবলৈ কেলে বা বনেক চনেক থাকিব পাৰে একো নহয় নাযাওঁ নাযাওঁ লাজ লাগে বাপেকে যদি পিতে কিবা এটা কৰি দিবি আৰু হ'ব তোৰ লগতে বিয়াখন ময়ো পাতিম আৰু হ'ব ঘৰত মানুহ আছে নে মই কি গহু নেকি এই আপোনাৰ গৰু যেন লগা নাই দেখোন মানুহজনে লাগিছে এই ঘৰত ডাঙৰ মানুহ আছে নে আছে আছে ভিতৰত আছে কোন আপোনালোক এই আমি মানে কইনা চাবলৈ আহিছিলোঁ হয় নেকি আহক আহক ভিতৰলৈকে আহক আহক ইয়াতে বহক আহক আইঅ এচটা কি ইমান কোমল কোমল বৰ ভাল লাগিছে এইটো কি বটন টিপাই দিওঁ অকণমান ৰ'ব লগাই দিছোঁ আপোনালোক বহক মই দেউতাক মাতি আনো মাতি দিয়াকে দেই সোনকালে আমাৰ ওচৰতো টাইম নাই বাৰু এবাৰ মানুহ নাহে নেকি অ' মানুহ চানুহ নাই যে কৃষ্ণ আপুনিয়ে নেকি ঘৰ মালিক হয় নে পিছে ভৰিব নমাচোন এই কোমল কোমল যে ভাল লাগিছে এইখন আৰু কোনে লগালে সেই মানে কাৰেণ্টৰ বিল অলপ বেছি আছে হয় নেকি সেইকাৰণে মানে লগাবলৈ অলপ বেয়া পাওঁ দেই হেৰি নহয় বাটত যাওঁতে একো অসুবিধা হোৱা নাই নাই কোনো অসুবিধা নাই আপোনালোকৰ ৰাস্তাটো ইমান ভাল ঐ আমি ইমান সুখে আহিছো ৰাস্তাটোত নকব তাকে ছোৱালীজনী নাই নেকি আছে 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 তামোল চালি খাবা জানো আনক দিলে মানে খাম আৰু ৰ'ব তেতিয়া তামোল লৈ আহ দিছো কি চাইছা এইফালে কিবা এটা চাইছো আহা আহা বহা তুমি ভালকে বহি থাকা কি লিখি পিটিকা এইবোৰ বহুত দাম থোৱাচোন চা হয় নেকি তামোল খাওক ঐ বতা দে এইফালে দে নিছো যাওঁ দে বহক আপোনালোক এই কোনোবা আছে নেকি মাতি দিবা তাৰমানে কথা এটা ক'বলৈ আছে বাদ দিবা হ'ব কি চাইছে ন আপুনি হেৰি মানে আজিকালি তামোলৰ দামবোৰ বহুত যে হয় নেকি মানে অলপ বেয়া চেয়া নাপাবা আকৌ দেই মই ইমান ডাঙৰ তামোল খাক খাক আহি তামোল খাইছা খাইছা চাদা কণো কেলে খাইছা ঐ দিয় অকণমান খামো এই ইমান দাম নহয় চব বেয়া বস্তু খায় দেতা পাছত তোৰ ওচৰলৈকে আহিছো আৰু দি বেপাৰী কবিটো
এই ভাতৰ কথা কোৱা আকৌ কম কম ৰ এই হাঁহ মাৰিবলৈ কবি আকৌ হ'ব তই টেনচন নলবি তোক খুৱাম নহয় মই হয় নেকি আৰু ছোৱালীজনীৰ কথা ক আৰু কম কম মনিচনে আছে যদি কোৱা হ'ব তই এইবোৰ টেনচন নলবি ৰ শুনিব ৰ আপুনি কিবা শুনিলে নেকি এই নাই 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 ন হেৰি নহয় মই তোমালোকৰ প্ৰশ্ন কেইটামান উত্তৰ দি যাবা হা হ'ব টেনচনে ল'ব আপুনি পিছে কোৱা বিনা বিয়াত কম তোমালোকে এই আজিকালি যে ওলাইছে বিমল কেপি এইবিলাক খোৱা নে খাওঁ কিন্তু 6-7 দিন নহ'লে কামতে নাই এই নাখা 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 ই সদায় খায় এই হয় নেকি হয় আৰু কোৱাচোন তোমালোকে মদ খোৱা নে খাওঁ মোৰ এটা নাইনটালৈ ৰাতি কামতে ই নি হাবি মাজত পৰি থাকে মই উঠাই আনো মই নেখাওঁ আকৌ দেই আৰু পিছে কোৱাচোন আৰু কি খোৱা নো বেয়া বস্তু এই পৃথিৱীৰ বেয়া বস্তুবোৰ ইয়ে খাই আছ এই হয়তো তুমিনো এইবোৰ কেলে খোৱা এই এনেই সেইবোৰ কাম নাখালে মোক কামতে নিদিয়ে মাথাটো হেঙাই থাকে ইয়াৰ পইচা কোনে খায় বাপেক হ'ল মাছ হ'ল মাক হ'ল চকীদাৰ কোনে খায় ইয়াৰ পইচা হয় নেকি হয়তো সেইবোলে ইমান পইচা খৰচ কৰি দিয়ে নে টেনচন নল'বা দেউতাৰ পৰা পইচা পাওঁ আৰু কাম বন নকৰে ঘৰ দিনৰ দিনডাল শুইয়ে থাকে ঐ ছোৱালী কথাটো কোৱা আকৌ হেৰি কইনাজনী মাতক ক'ত এই চাং লাগি আছে আৰু ভাই বনাব আকৌ একদম খাবলৈ যাবি ৰাতিপুৱা এটাই ভালদৰে দি যাম বুলি ভাবিছো আৰু মই দোকানকে ছোৱালী লৈ আহিছো সোনকালে যাওক সোনকালে মাতি দিব দেই আহিছো সোনকালে মাতি দিব দেই আহিছো ছোৱালী চাবলৈ এই ওলাই যা মোৰ ঘৰৰ পৰা চালা ছোৱালী লাগে ঐ ইয়াত খেত সোনকালে খেত কি যদি ভিডিঅ'টো চাই ভাল পায় তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো চুই দিব ধন্যবাদ।